হে গাইজ ওয়েলকাম টু বন্দা কমেডি জয় অসম জয় হিন্দ আৰু অন্য এটা ভিডিঅ'ৰ সৈতে মই শুনো আজি তাৰ মানে বহুত দিনৰ মূৰত ইউটিউবত এটা ভিডিঅ' ঢালিম বুলি ভাবিছোঁ কিন্তু ভিডিঅ' বহুত দিন পৰাও নাই আৰু তাৰে উপৰি আমাৰ এটা চিৰিজ আহি আছে বন্দা কমেডিত ভাল চিৰিজে আহিব আপোনালোকে খালি ছাপোৰ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'গিলা শ্বেয়াৰ নকৰে লাইক এটা কৰি দি দিব তেতিয়াহে অলপ উৎসাহ আহে মনত ভিডিঅ' বনবা আৰু আমাৰ কাষত আছে বাপা এফালে আছে আৰু এফালে ইদুল আছে কিন্তু দয়ে বহুত টেনশ্যনত গাইজ টেনশ্যন মানে কি একদম পুৰা টেনশ্যন আজি সেইৰ ওপৰতে আমি ডিছকাশ্যন কৰিব যাই আছোঁ আৰু গাইজ বাপাই জেংকে আছে মূৰ্তি ধৰি আছে পা কি কি মানে অলপমান ডিছকাছ কৰিছোঁ অলপ কিহৰ ওপৰত ডিছকাছ কৰিব যাই আছে তাৰ মানে কেমেৰা দূৰত নি অলপ এই ভিডিঅ'ৰ ওপৰতে ডিছকাছ ভিডিঅ' মানুহ ভাবিছিলোঁ শ্বৰ্ট ফিল্ম আনিম কিন্তু আপি পোৱা নাই এতিয়া গেলি হিৰইন নহ'লেতো শ্বৰ্ট ফিল্মৰ একো অৰ্থই নাই আপি বিচাৰিছোঁ আপি পোৱা নাই যদি কোনোবাই কৰিবৰ কাৰণে আৰু ৰাজি আছে কমেণ্টত জনালি হ'ল আমাক আমাৰ ভিডিঅ'ত কমেণ্টত জনাব কেইটা মানুহ চাই অলপ জনাবি তহঁতে চা যদি তহঁতৰ ইচ্ছা আছে যদি জনাবি আমাৰ লগত ভাল পাৰফৰ্মেঞ্চ দি আমি উঠামতো আমি নিজে উঠিব পৰা নাই বেলেগ উঠাম সেনে ইচ্ছা আছে শ্বৰ্ট ফিল্ম বনাম বাৰু ইচ্ছা আছে বহুত আছে আৰু মনটো ইমানকে ডেমেজ কৰি থকা তাৰমানে ডেমেজ নহয় তাৰমানে ইয়াৰ লগত মই তাকে ভাবিছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই কি ভিডিঅ' দিওঁ কি কথা এতিয়া চাওঁ তথাপিতো শ্বৰ্ট ফিল্ম নহাৰ আগতে চিৰিজ এখন আনাৰ কথা ভাবি আছোঁ চিৰিজখন সোনকালে আনিব লাগিব আৰু ক'ৰবাত আৰু 3-4-5 দিনৰ ভিতৰতে আমি মাথা এটা মাৰিব লাগিব বাকী এই চলটো এটা ইনষ্টাগ্ৰামত আপি চাইছোঁ আপি দি বোলে ইয়াত ফল' বেক দিছে বুলি কি হ'ব ই বোলে হাই বুলি কৈছে তাই বোলে বাই বুলি কৈছে হাই বুলি ক'লে লগে বাই দিলে কেমেৰাটো মানুহ হাই বুলি ক'লে হেল্ল' কৈ এক ডাইৰেক্ট বাই বুলি কৈছে চুলিৰ পাক চাওঁ তই গুৰ দৰে হৈছে তাৰ চলিৰ কিন্তু চৌক আছে আলু হান চলি অষ্ট্ৰেলিয়ান হান পাবা পাৰে কিন্তু আলু হান চলি ভাই আৰু তই মনটো কিয় মাতি থাকা এনি টাইম আৰু কেছটো কি হৈছে না ইও এটা আপি চাইছি এই আপিটো বেলেগ গাইছে নদৰে যি কথা শুনাতে মোৰ পাগলা হ'ব লাগব আৰু যেতিয়া কেমেৰাটো উলিয়াইছোঁ যেতিয়া অলপতো সুখ দুখৰ কথা পাতিবই লাগব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবি আৰু ইদুল কিবা ক'বা খুজিছিলি তেতিয়া কেমেৰাটোৰ ওচৰত কিবা কোৱা মানে ই যি হৈছে লেট্ৰিনৰ গুড় দৰে তিৰা লেট্ৰিনৰ গুড়ডাল চিধাকে পৰে তিৰা আৰু কথা নাই তাত ইমান ক'বা নালাগে কোনোবাই যি ভাত চাত খাই আছে অলপ ভাত চাত অলপ বাহিৰত খাই পেলাই কথাটো শুনবি আৰু বাপা ধেমালি চলি থাকে তাৰে উপৰি বাপাৰ দুখটো কি হ'ল দূৰত নিলে ফকাছে নকৰিব নাই ইমান ঠাট্টা নহয় ঠাট্টাৰ এটা লিমিট থাকে কলা হ'ব পাৰে ডাঙৰ কথা নহয় অলপ দূৰত নেকি আনছো দূৰত আনছো কি দুখটো কি আপোনাৰ কি দুখ মানে কি জানা জীৱন বাটত বহুতো বাধা আহিব কিন্তু আমি বাল নেকি গেলা বুলি কৈ আগুৱাই যাব লাগিব আচ্ছা সেইটোৱে মেইন আমাক সেইটোৱে মুঠিত লাগে গম পা না দুখ মানে কি দুখ আজি মোৰ দুখ কালি তোৰ দুখ হ'ব আজি মোক যোনে দুখ দিছি কালি গেলে कौन है ये लोग कहां से आते हैं গম পাইছো তই ইমান আনলিগেলকে ক'ব নালাগে কেমেৰাটোৰ ওচৰত অলপ ইংগিতেদি বুজাই দিবি গম পাইছে না কথাটো দুখ আৰু কি দুখ থাকে চবৰে জীৱনত এৰো দুখ মোৰো দুখ চবৰে দুখ কি আৰু দুখ নালি দুখ পৃথিৱীত জীৱনৰ সুখে মানুহ বুজি নাপালে তোৰ জীৱনতো দুখ আছে কাৰোবাৰ আপিত দুখ কাৰোবাৰ যোনে চিংগেল আছে তাৰ আপিত দুখ হ'লেও কোনোবাই বিয়া কৰিছে তিৰিত দুখ কোনোবাই বিয়া কৰা ছোৱালীবোৰে জন্ম দিছে তাহাঁতৰ আৰু বুঢ়া বুঢ়ীৰ দুখ জীৱনত চবৰে দুখ থাকবই চবৰে দুখ থাকে দুখৰ মাজতো সুখ আনিবই লাগিব সেইটো কথা এই পৃথিৱীখনত মনৰ কথা বুজা মানুহ বহুত কম কিন্তু কাহিনী শুনা মানুহৰ অভাৱ নাই সেইকাৰণে হওক জীৱনটো আমাক ঈশ্বৰে উদযাপন কৰাৰ কাৰণে দিছে আমাক চিনেমা উপভোগ কৰাৰ কাৰণে নহয় বেলেগ ডাইলগ কিন্তু পুৰা একদম আহি আছে গাইজ শুনি থাক খালি আৰু এটা মই ডাইলগ কওঁ খাৱত লগোৱা মলম সকলোৰে ঘৰত নাথাকিব পাৰে ঘৰে থাকে বঢ়িয়া এইটো পুৰা একদম ডাইলগ পুৰা একদম জাগাত কৰিছে কি কৈছো এখন ঘৰত ভাল মানুহ যদি এটাও নাথাকে বেয়া মানুহ ঘৰে থাকে
চবৰে সমাজত থাকে থাকে। বেয়া মানুহৰ পৰা দূৰত থাকি জীৱনটো আগুৱাই নিব লাগে সেই কথা এই কথা আৰু আমাৰ যোনটো মেম্বাৰ গোটাকেইটা বন্ধা কমিটিৰ আৰু আমাৰ ইয়াতে চাঙত এনেকৈ বহি থাকোঁ আৰু কি কৰিবি ভিডিঅ' চিডিঅ'টো বনবা পাৰাই নাই আৰু ভিডিঅ' বনবা পৰা নাই কিহৰ কাৰণত আমাৰ এটা চলি থাকিলে এটা চলি নাথাকে এই কলেজত যায় স্কুলত যায় সেনেহেন কথা আৰু আনিম ভাল চিৰিজ আনিম আপোনালোকে খালি ছাপোৰ্ট কৰিব লাগিব চব বস্তু আপোনালোকে শ্বেয়াৰ কৰিব লাগিব তেতিয়াহে আমি বনাম বস্তুগিলা যদি লাইক এটা নকৰা কমেণ্ট এটা নকৰা তেতিয়া আৰু বনবা পাৰি নেকি ভিডিঅ'গিলা আপোনালোকে কওকচোন আৰু তাৰে উপৰি এপাক অলপ ৰাইজক কিবা কওঁ আৰু ৰাইজক কি ক'ম মানে মই এটা বস্তু ভাবি আছোঁ আজি 3-4 দিন মানে ভাই তো বাৰে বাৰে হৈছে কেমেৰা দূৰক নিয়ে ভাই দে আনিছোঁ কি ভাবিছোঁ ইয়াৰ লগতো ভাবি আছোঁ মই কথাটো অ। তাকে ডিছকাছ কৰি আছোঁ যে চব পালোঁৱেই দেখোঁ জীৱনটোত যেখানি বস্তু লাগে পাই থাকোঁ টকা পইচাৰ পৰাই গাড়ীত গেলি মোবাইল চোবাইল পালোঁ এটা বস্তু ভাল নাই কি এটা বস্তু কি বনাই মই বনাই নাই মই হেলা নাই দে সেনকে নকবি এটা কেমেৰা চলি আছে ঘৰৰ ফেমিলি চাই কথাটো গম পাইছা না নাপা বস্তুটো হৈছে কি আপি ই বনাই মই বনাই আপি আমাৰ ইমান বয়স হোৱা নাই আপি চাব পাৰা কিন্তু কথাটো ই অলপ জমিনী টাইপত কৈ আছে আৰু আপোনালোকে নাভাবিব যি এনে আপি চাপিৰ কথাই ধান্দা বেছি কৰে নেকি ভিডিঅ' চিডিঅ' সেইকাৰণে নেদে ভিডিঅ' নেদে নহয় গাইজ আপা ভিডিঅ' দিয়া নাই কাৰণে কি ভিডিঅ' বিভিন্ন প্ৰব্লেমৰ কাৰণে দিয়া নাই কলেজ থাকে দিচোন তাকে টাইম নাপাওঁ বা কেতিয়াবা লিখিলেও চলি নাথাকে আগদিন থাকে ঘৰত 7 দিন নাথাকে 7 দিন নাথাকে মিনিষ্টাৰ হে এনেকুৱা তাৰ আৰু আমি কেমেৰামেন কি কৰি আনিব লাগে গাখীৰ পাৰিলে ভৰিত ধুই আনিব লাগে সেনেহেন আৰু আপিটো আমাৰ তাত নাই আমি ডাইৰেক্ট 1000 দেখি কেনে গোটাইকেইটা মোক দেখি ডকাই ধ্যান বাকী দেখি চুৰান সেইটো কথা আৰু আমাৰ আপি কে নাহে এন্ধৰ চলি গিলা নেচাৰ গিলা ভাল নহয় নেচাৰ বুলি ক'লে ৰাজে বেয়া হ'ব নেচাৰ বুলি ক'লে মানুহ চকু চাউলটো সেইটো নহয় আমাৰ আকৌ বেয়া নহয় আমি বাট কথাটো কি আমাক দেখাত ভাল নেকি আমাৰ লগতকে শ্বপিং কৰিব আহিব বেয়া একদম নেকি কিন্তু যদি চান্স পোৱা ক'ৰবাৰ লগত মিলাই চাবি অভিনয় একদম পুৰা ফালি যাব আৰু বাপাইটো একদম পুৰা আপোনালোকে চাই ভালে পাইছি কালাৰ উৎপাত বনাইছিলোৱে আৰু তাৰে উপৰি বাপাই যেতিয়াৰ পৰা আহিছি আমাৰ কিবা এটা অলপ মনত বল আহিছি আৰু ভাল বনাম বুলি কৈছোঁ না পুৰা একদম পাৰফৰ্মেঞ্চ দিম এবাৰ আৰু তাৰে উপৰি বাপা ঠগো আজি ক'ত গেছি তাৰ কাৰণে মই পুৱা ফোন মাৰিলোঁ সি প্ৰথম ফোনটো মাৰাৰ লগত ৰিচিভ কৰিছে আৰু সি কিবা নাপাকে মোক 8টামান গালি দিছে গালি কিয় পাইছে তাৰমানে সি মোক কালি কৈছিল নে ভিডিঅ' বনাম বোলে কালি মোৰ অসুবিধা কাৰণে আহিব সি বোলে ক'ৰবাৰ কলেজত কিবা বেলেগ কামৰ কাৰণে সেইকাৰণে সি যে কলেজত দিছে আহিব নোৱাৰিলে বনাম বাৰু আমি আলোচনা কৰি পেলাই ভাল কাৰণে ভিডিঅ' বনাম এই ভিডিঅ'ত কৰি বেছি ইম্পৰ্টেণ্ট ছোৱালী এটা চাই দিব লাগিছিল নহয় ইয়াৰ ছোৱালীটো এতিয়া ছোৱালী ফিল্মৰ কাৰণে লাগে না ডাইৰেক্ট জীৱনৰ লগৰ সংগী লাগে চব ফিল্মৰ কাৰণেও লাগে আৰু ইয়াৰ জীৱনৰ কাৰণেও লাগে জীৱনৰ সংগী হিচাপে আহিব বহুত আহিব যেতিয়া এটা মানুহ হা মোক তাৰমানে কি জানা এই অলপ দূৰত নি মই মানে ছোৱালী মোক এনেকে দোকানৰ কিনা বস্তুবিলাৰ দৰে আজি এটা ভাল পাম কালি এটা ভাল মোক সেনেকে নহয় মই কাৰোবাক পালি ল'ম নাপলি নাই সেই লগত ভাগ্য খানটো কোনো নিব নোৱাৰে কিন্তু এতিয়া কথাটো যি কি এটা চাই দিম মই ছেকেণ্ড হেণ্ড চাই আছো কথা আছে ডাউন পেমেণ্ট মিলা নাই আমাৰ ডাউন পেমেণ্ট কিস্তি বহুত হয় গাইছ 60 সুতত কিস্তি আহে 3500-4000 মাৰিব নোৱাৰে এখন টানি নিয়া গাড়ী পাইছো এখন চাই আছো এটা আনিম আমি কিস্তি মিলাব পৰা হওক এইবাৰ মেট্ৰিক দিবহি বাবা মেট্ৰিক দিব ফেব্ৰুৱাৰী 10 তাৰিখে পৰীক্ষা কিন্তু আমাৰ এতে কি হৈছে মোৰ লগত আপিৰ কথা পাতি আছে ফেব্ৰুৱাৰী 10 তাৰিখে পৰীক্ষা 10 তাৰিখ না 11 তাৰিখ 10 তাৰিখ ফেব্ৰুৱাৰী প্ৰথম দিনে যদি কি আছে সুধা প্ৰথম দিনে কি আছে কবাতো নৰে সি আৰু প্ৰথম দিনে মই তেতিয়া সুধান্তে সি কৈছে ইংলিছ তাৰপিছত মই আৰু তাক সুধিলো সুধান্তে কৈছে ইংলিছ বুলি কৈছে অসমীয়া বুলি কৈছে এই চাও তাতে পাক লাগছি আৰু সি কি কৈছে পৰীক্ষাহে আগা দিনত দেখোন নকল কাটা ডাঙৰ কথা নহয় যদি ভাই তাতে ধৰাত পৰিবি না গম পাই উঠি আৰু গাইছ তাৰমানে এহঁতৰ বায়েকৰ বিয়া 29 তাৰিখ জানুৱাৰীৰ 10 তাৰিখৰ পৰীক্ষা লিয়াক মই ক'লো বিয়া আছে দেখোন এতিয়া কি কৰিম বুলি ভাবিছা তই এতিয়া একদিন অলপ বেছিকে পঢ় বিয়াতো 2-3 দিন খতি যাবই ই কৈছে বালৰ পৰীক্ষা বাৰবাৰ বাইৰ বিয়া একবাৰ বায়েকৰ বিয়া একবাৰে বিয়া খাবাই লাগিব ভাই কি জানা না পৰীক্ষা বাৰবাৰ হ'লেও কিন্তু পৰীক্ষাৰ একবাৰ যেতিয়া ফেল কৰবি না মেট্ৰিক হয় আৰু এখানি বিশ্বাস আছে ফেল নপৰে চলটো ইমান নাজনা চলি নহয় কিন্তু মেট্ৰিক এনা কৈছো কথাটো যদি মেট্ৰিকত একবাৰ ফেল পৰা না কেনেকুৱা লাজ লাগব তেতিয়া গম পাবি ঘৰৰ পৰা ওলবে নৰা হবি আমি আগতে সময়ত মেট্ৰিক দিছিলো আমি যেতিয়া মেট্ৰিকত দিয়া মানে ফেব্ৰুৱাৰী 8 কেই তাৰিখৰ পৰা পৰীক্ষা আছিল আমাৰ 12 তাৰিখ নে কিবা 16 তাৰিখৰ পৰীক্ষা আছিল
যোৱা বছৰ তাৰমানে কেনে জানুৱাৰী মাহ পৰাৰ লগে লগে তাৰমানে কেনে মই হাক বেগেলেও কিতাপখন লিখিছিলোঁ এই নিউটনৰ সূত্ৰ কিবাহৰ সূত্ৰ এ স্কুৱেৰ বি স্কুৱেৰ এখন তাৰমানে আমাৰ মাঝি বেৰা কৰি দিছিল চাইন্স স্কুৱেৰ এলা নাইছিল নেকি আছিল কিন্তু আমি এতিয়া অলপ চলপ পাই আহিছোঁ সেইটো কওঁ ইটাকে পাইছোঁ মানে এতিয়া জীৱনে লুকা ভাকু খেলিব দিছে জীৱনে লুকা হাকু খেলবই যেতিয়া এখন স্কুলৰ পৰা বেলেগ এখন কলেজক যাবি না চবৰে সেইটো মাইণ্ডটো অলপ চেঞ্জ হ'বই সেইটো নকওঁ কিন্তু আমাৰ মাজত এতিয়া ঠগ নাই কাৰণে অলপ সেই হৈছে দিছোঁ কিন্তু ঠগ নহ'লেও চলি যাব ভিডিঅ' কিন্তু ঠগ আহিব কিন্তু এই কলেজক যা বুলি কৈছে তাৰোপৰি ইদুলটো আছাই সুখে দুখে আৰু পৰীক্ষাটো দি না কি পা কি ৰিজাল্ট কি হ'ব তোৰ আন্দাজ ফাৰ্ষ্ট ছেকেণ্ড কি বেয়া হয় নাজনো কোনখন চাবজেক্ট হাইছ ভাল পা তই কি বুলি কওঁ চব ভাল পাওঁ চব ভাল পায় ই চব ভাল পায় ভাল পায় কিন্তু পাঁচ কোনখনত কৰে মোৰ তাকে সন্দেহ তাকে সন্দেহ ই চব ভাল পায় কিন্তু ছাবজেক্ট বহুতকেইখন ভাল পায় কিন্তু পাঁচ কোনখনত কৰে সেইটো সন্দেহ এতিয়া মোৰ এটা অনুমান ই হিন্দীখনতে অলপ সেই কৰিব সদায় হিন্দীখন অলপ লিখিব লাগে না গাইজ বহুত লিখিব লাগে আমিও হিন্দীয়ে লৈছিলোঁ কিন্তু হিন্দীখনত বহুত লিখিব লাগে নাম্বাৰ নাপাওঁ আমি মোটামুটি 70 মানুহ এনচাৰ কৰোঁতে আমি কিবা 54 মান পাইছিলোঁ নেকি এপা সেই হিন্দীত বহুত লিখিব লাগে আমি ডাইৰেক্ট অন কেমেৰা কৈ আছোঁ কথা গম পা না নাই ভয় কৰি কথা কোৱা নাই আৰু আকৌ নকা কি কোৱা কি হ'ব তাকেতো ক'ব লগা আকৌ নাই সেইটো আৰু ভিডিঅ'ত প্ৰেমৰ কথা কওঁ কিবা প্ৰেমৰ কথা প্ৰেমৰ কথা বেছি হৈ গ'ল আৰু বহুত হৈ গ'ল প্ৰেমৰ কথা আমি আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু আমাৰ চেনেলটোত হ'বা যায় আছে 1000 ছাবস্ক্ৰাইবাৰ মোটামুটি আৰু ক'ৰবাত 30টামান লাগে এই 30টা আপোনালোকে কৈ দিয়ক আৰু 1000 ছাবস্ক্ৰাইবাৰৰ পূৰা ভাল চেলিব্ৰেশ্যন এটা পাতোঁ আৰু পূৰা তাৰ পৰাই 1000 হ'বাৰ দিনাৰ পৰাই পূৰা ধামাকা ভিডিঅ' আহি যাব কিবাকৈ 1000টো কৈ দিয়ক আপোনালোকে আমাৰো চেনেলটো অলপ মানুহে চাৱা কৰি দিয়ক অলপ উঠাব লাগিব তহঁতে উঠাব লাগিব জানা নাই গাইজ দেই আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কিন্তু কৰি দিব জয় অসম জয় হিন্দ